নমস্কাৰ শ্ৰোতা বন্ধুসকল 2024 শেষেই হৈ গ'ল নহলনে বাৰু সো 2025 বছৰটো আপোনাৰ কেনেকুৱা যাব প্ৰতিটো ৰাশিয়ে কেনে ধৰণৰ ফল পাব আপোনাৰ কোনখিনি আশা পূৰণ হ'ব বা আপুনি মনত যিখিনি আশা পুহি ৰাখিছে যিখিনি এই বছৰ আপোনাৰ সম্পূৰ্ণ নহল বা কিবা কাৰণত থাকি গ'ল সেই কথাখিনি আপোনাৰ অহা বছৰ পূৰণ হ'বনে নাই এই বিষয়টোকে মই আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টি বনাইছোঁ গতিকে ভিডিঅ'টি অলপ দীঘলীয়া হ'ব পাৰে গতিকে আপোনালোকে ধৈৰ্য ধৰি চাই থাকক আৰু এই কথা মোৰ ফালৰ পৰা গ্যাৰান্টি যে এই ভিডিঅ'ত কোৱা কথাখিনিৰ 80% ৰিজাল্টছ আপুনি অহা 2025ত নিজৰ লাইফত দেখা পাব আৰু সব বাকি আপোনাৰ কৰ্মৰ ওপৰত ডিপেন্ড কৰে আপুনি কি ধৰণৰ কৰ্ম কৰিব আপোনাৰ মনোভাৱৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ আস্থাৰ ওপৰত ডিপেন্ড কৰে কাৰণ সেইখিনিও আমাৰ জীৱনৰ প্ৰেক্ষাপটত বহুত চেঞ্জ কৰিব পাৰে আৰু কথা হল যে এষ্ট্ৰলজি বা প্লেনেটৰ যিটো আমাৰ জীৱনৰ ওপৰত গুৰুত্ব বা প্ৰভাৱ সেই কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু শেষৰ ফালে আপোনাক প্ৰতিটো ৰাশিৰে যি প্ৰতিকাৰ কৰিব লাগে যাৰ ফলত তেওঁলোকৰ আশা পূৰণ হ'ব বা তেওঁলোকৰ প্ৰবলেমছখিনি দূৰ হ'ব সেই কথাও ইয়াত দিয়া হ'ব গতিকে ভিডিঅ'টি ভালদৰে চাই থাকক সো আমি আৰম্ভ কৰোঁ আপোনাৰ কেৰিয়াৰ লাভ লাইফ বা আপোনাৰ হেল্থ আৰু আপোনাৰ ফ্যামিলি বা আপোনাৰ ট্ৰেভেলৰ বিষয়ে এই ভিডিঅ'টিত আমি আলোচনা কৰিম সকলো বিষয় এই ভিডিঅ'টিত ভৰাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক কাৰণ মই চেষ্টা কৰিছোঁ আমাৰ অসমীয়া ভাষাত এটা শুদ্ধ আৰু কমপ্লিট মানে কি কম ৰাইজে ভাল পোৱা এটা চেনেল হিচাপে এষ্ট্ৰ'পেটাপতি গ্ৰহ কৰি উঠক গতিকে আপোনালোকৰ সহায় আৰু সহযোগিতা মই বিচাৰিছোঁ গতিকে আপোনালোক সকলোৱে মোৰ চেনেলটো চাই থাকক আৰু সাবস্ক্ৰাইব কৰক আৰু লাইক আৰু শ্বেয়াৰ কৰক প্ৰথমতে আহো মেষ ৰাশিৰ কাৰণে 2025 চনটো বহুত মিঠা আৰু টেঙাৰ মাজেৰে পাৰ হ'ব আপোনালোকে এই বছৰটোৰ প্ৰতিটো মুহূৰ্ততে বহুত ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে ধৈৰ্য ধৰি সকলো ডিসিজন ল'ব লাগিব কাৰণ 2025 চনত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিত শনিৰ প্ৰভাৱ পৰিব শনিৰ 4.5 আৰম্ভ হ'ব গতিকে প্ৰতিটো পদক্ষেপতে জীৱনৰ প্ৰতিটো ষ্টেপতে আপোনালোকে সকলো কথা বিচাৰ বিবেচনা কৰি কাম কৰিবলৈ আৰম্ভ কৰিব 2025 চনৰ মাৰ্চ মাহত আপোনালোকৰ ৰাশিত শনিৰ 4.5 আৰম্ভ হ'ব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব পাৰে এপ্ৰিল মাহৰ পৰাই এপ্ৰিল মে জুনৰ ভিতৰত আপোনালোকৰ চাকৰি বদলি হ'ব পাৰে কৰ্মত চেঞ্জ আহিব পাৰে বা চাকৰি সূত্ৰে আপুনি এটা জেগাৰ পৰা আনটা জেগালৈ যাব পাৰে বা চাকৰি কৰা সকলৰ মনত বিজনেছ কৰাৰ এটা নতুন হেপাহ আহিব পাৰে নিজৰ জব বদলি কৰিব পাৰে স্থান বদলি কৰিব পাৰে বা নিজৰ ঘৰ বদলি কৰিব পাৰে মুঠতে এপ্ৰিল মে জুনৰ ভিতৰত আপোনাৰ লাইফত এটা বিৰাট চেঞ্জ আহি আছে আৰু এই চেঞ্জটো আপোনাৰ কৰ্মক লৈ হ'ব পাৰে কিয়নো কৰ্মৰ দেৱতা হৈছে শনি আৰু শনিয়ে আপোনাৰ যেহেতু 4.5 হৈছে গতিকে আপোনাৰ প্ৰভাৱ পেলাবই শনিয়ে সেইসকলক সহায় কৰে যিসকলে ধৈৰ্য ধৰি বিচাৰ বিবেচনাৰে কষ্ট কৰি নিজৰ কৰ্মখিনি কৰিব বিচাৰে গতিকে ধৈৰ্য ধৰি থাকক নিজৰ কৰ্মত ফ'কাছ কৰক আৰু সকলো কথা বিচাৰ বিবেচনাৰে আগবাঢ়ক কিয়নো কৰ্মৰ দেৱতা অধৈৰ্য নহ'ব আৰু যদিও বা এনেকুৱা লাগিব এনেকুৱা এটা টাইম হ'ব 2025 চনত যে আপোনাৰ ভবামতে কামবোৰ হোৱা নাই বা আপোনাৰ প্ৰবলেমছবোৰ অলপ বাঢ়ি গৈছে তথাপি আপুনি আপোনাৰ প্লেনিং ৱাইজ কাম কৰি যাওক ভাগি নপৰিব আৰু সেকেন্ডলি হাৰ্ডলছটো আহিবই তাৰ কোনো উপায় নাই ইয়াৰ অনলি সলিউশনছ হৈছে ধৈৰ্য ধৰক আৰু কষ্ট কৰি যাওক এইটোৱে মই কওঁ মেষ ৰাশিৰ জাতক জাতিকাসকলক যে এই বছৰ 2025 চনটো আপোনালোকৰ কষ্টৰ বছৰ গতিকে ফ'কাছ ৰাখক আৰু কষ্ট কৰি যাওক আপোনাৰ লাইফত অহা প্ৰবলেমখিনি আপুনি আকোৱালি ল'ব পাৰিব লাগিব
মে' জুন জুলাই আগষ্ট এই 4 মাহ আপুনি ঘোঁৰাৰ নিচিনা কাম কৰিব মানে ৰাতি হৈছে নে দিন হৈছে আপুনি গমেই নাপাব আৰু আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ কষ্ট দেখি পাব যে দেখিব এই মানুহজন কিমান ফ'কাছ হৈছে বা মানুহগৰাকী কিমান ফ'কাছ হৈছে কিমান কষ্ট কৰিছে ওচৰ চুবুৰীয়াই দেখিব ডিচেম্বৰ জানুৱাৰীৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লাইফত যে এই চেঞ্জ আহিবলৈ গৈ আছে তাৰ অলপ ইম্পেক্ট আপুনি দেখিবলৈ পাবই আৰু এই যে কষ্ট দিব আপুনি যে এই বছৰটো 2025 চনটো কষ্ট কৰিব তাৰ যিখিনি সুফল আপুনি লাভ কৰিব সেইখিনিও আপোনাক জনাই আছোঁ চাই থাকক আপোনাৰ এই নৱেম্বৰ ডিচেম্বৰ বা জানুৱাৰী মাহত পেট বেয়া হ'ব পাৰে আপোনাৰ মনত নতুন থটছ আহিব পাৰে আপুনি এইটো কথা ভাবিব পাৰে যে মই এইটো যিটো ছিটুৱেশ্যনত আছোঁ বা যিটো ষ্টেজত আছোঁ যিটো ফাইনেন্সিয়েল কণ্ডিশ্যনত আছোঁ সেইটোত থাকিলে নহ'ব ইয়াতকৈ বেটাৰ কৰিব লাগিব গতিকে মই আৰু কষ্ট কৰিব লাগিব এনেধৰণৰ চিন্তা আপোনাৰ সকলৰ মনত আহিব আৰু এইটো স্বাভাৱিক আপোনাৰ নিজৰ ফাইনেন্সিয়েল আৰু ছ'চিয়েল যিখিনি আপোনাৰ ৰেছপনচিবিলিটি থাকে সেইখিনি আপুনি কমপ্লিট কৰিবলৈ যৎপূৰ্ণস্তি চেষ্টা কৰিব আৰু দেখিব আপোনাৰ 2025 নৱেম্বৰ ডিচেম্বৰলৈকে আপুনি এচিভ কৰিয়ে ল'লে যিমানখিনি আপুনি প্লেনিংছ কৰিছিলে কিন্তু তথাপি আপুনি ছেটিছফাই নহ'ব আপোনাৰ আপুনি মনে মনে এটা ডিছছেটিছফেকশ্যনত ভুগিব মেষ ৰাশি যিহেতু মংগলৰ ৰাশি হয় আৰু মংগল গ্ৰহে আপোনাৰ জন্মকুণ্ডলীৰ 4th হাউচটো অধিকাৰ কৰি আছে গতিকে আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱা দেখা যায় মাতৃৰ ভৰিৰ বিষ হ'ব পাৰে গা বেয়া হ'ব পাৰে ব্লাড প্ৰেছাৰৰ ইছ্যুজ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি কিন্তু সাৱধান হোৱাটো নিশ্চয় প্ৰয়োজন আপুনি 4th হাউচটো আপোনাৰ লাকজাৰী আৰু কমফৰ্টৰো ঘৰ হয় গতিকে আপুনি আপোনাৰ লাকজাৰী আৰু কমফৰ্ট পাবলৈ চেষ্টা কৰিব এইটো স্বাভাৱিক আপুনি নিজৰ জীৱনত যিখিনি মানে ফটাফট পাবলৈ যিটো মানে এফৰ্ট দিব তাৰ ক্ষেত্ৰত কি হ'ব যিসকলে চাকৰি কৰি আছে বা তেওঁলোকৰ ছিনিয়ৰ্ছৰ লগত কাজিয়া হ'ব পাৰে ইছ্যু হ'ব পাৰে কাৰণ আপোনাৰ মনতহে আপুনি জল্দি কাম কৰিবলৈ বা ছাকচেছ হ'বলৈ সেই কিৰাটো আহিছে তেওঁলোকৰ মনততো অহা নাই চ' এটা মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হোৱা দেখা যায় গতিকে এই ক্ষেত্ৰত আপোনালোক সাৱধান হওক কিবা বাক বিতণ্ডৰ পৰা পৰাপক্ষত আপুনি আঁতৰি থাকক 2025 চনটো ছ'চিয়েল মিডিয়া কমিউনিকেশ্যন আৰু ফটোগ্ৰাফীৰ লগত যিসকল মেষ ৰাশিৰ জাতক জাতিকা জড়িত আছে তেওঁলোকে যথেষ্ট ভাল কৰিব আৰু যিসকলে ধৈৰ্য ধৰি কাম কৰি যাব তেওঁলোকেও যথেষ্ট পৰিমাণে ধন ঘটিবলৈ পোৱা দেখা যায় আৰু তেওঁলোকে নিজৰ ফাইনেন্সিয়েল এছেটছটো ডেভেলপ কৰিব পাৰিব জুন জুলাই মাহত তেওঁলোকৰ প্ৰমোশ্যন বা ইনক্ৰিমেণ্টছ দেখিবলৈ পোৱা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট বা ছেপ্টেম্বৰ মাহত হয়তো আপোনালোকে শ্বৰ্ট ট্ৰিপ প্লেন কৰিব পাৰে বা বিদেশ ভ্ৰমণো কৰিব পাৰে বা আপোনালোকে ধৰক ধৰ্মীয়মূলক ভ্ৰমণ মানে মন্দিৰ ভিজিট কৰা বা তেনেকুৱা ধৰণৰ ভ্ৰমণ দেখিবলৈ পোৱা যায় আৰু কিছুমান জাতক জাতিকা যিসকলে ছ'চিয়েল মিডিয়াৰ লগত জড়িত তেওঁলোকে অক্টোবৰ মানত এটা মানে প্ৰপাৰ্টি ক্ৰয় কৰা দেখিবলৈ পোৱা যায় মানে তেওঁলোকে ৰিয়েল এষ্টেটত কিবা মানে ডিল কৰিব বা ৰিয়েল এষ্টেটত কিবা হয়তো সৰু প্লট কিনিব পাৰে কোনোবাই ফ্লেট কিনিব পাৰে তেনেকুৱাও দেখিবলৈ পোৱা যায় IT ছেক্টৰ টিচিং আৰু ৰিয়েল এষ্টেটৰ লগত যিসকল মেষ ৰাশিৰ জাতক জাতিকে জড়িত আছে তেওঁলোকে 2025 চনৰ শেষৰ ফালে এটা ভাল পৰিমাণৰ মোটা পৰিমাণৰ ধন পোৱা মানে ধন আহৰণ কৰা দেখিবলৈ পোৱা যায় ষ্টুডেণ্টসকলৰ বিষয়ে মই এইটোৱে কওঁ যে তেওঁলোকে ফাৰ্ষ্ট যিটো 6 মান্থছ আছে সেইটোতো বহুত কষ্ট কৰিব লাগিব আৰু লাষ্টৰ ফালে যেনে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত সেই মিঠা ফলটো মানে তেওঁলোকে খাবলৈ পাব মানে ভাল হ'ব তেওঁলোকৰ আশা কৰা মতে ৰিজাল্টছ তেওঁলোকে দেখিবলৈ পোৱা যাব 2025 চনটো মুঠতে মেষ ৰাশিৰ জাতক জাতিকাসকলে বহুত কষ্ট কৰিব লাগিব মই এই কথা বাৰে কৈ আছোঁ কিয়নো আপোনালোকে মনত বান্ধি লওক যে 2025 সোমাল আপোনালোকৰ হাৰ্ড টাইমছ আৰম্ভ হ'ল আপোনালোকে কষ্ট কৰিবই লাগিব আৰু তেতিয়াহে এই বছৰটোৱে আপোনাক আপোনাৰ মনে বিচৰা সকলো মানে ৰিজাল্টছ আপোনাক দিব 2025 চনটো মুঠতে
হেল্থৰ ক্ষেত্ৰত আপুনি লেজি ফিল কৰিব, মনত এলাহ এলাহ ভাৱ আহি থাকিব পাৰে আৰু সেই এলাহ ভাৱতে আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহ এজ ইট ইজ মানে যেনেকুৱা এক্টিভিটি কৰিছে তেনেকেই পাৰ হৈ যাব। কিন্তু এপ্ৰিলৰ ফালৰ পৰা আপোনাৰ লাইফত ছাডেন চেঞ্জ আহিব। গতিকে কি হ'ব, আপুনি নিজৰ এলাহ ভাৱটো ত্যাগ কৰিব লাগিব আৰু লগতে আপুনি কোনোবা ফিজিকেল এক্টিভিটিৰ লগত জড়িত থাকক। ফিজিকেল এক্টিভিটিৰ লগত যেতিয়া আপুনি জড়িত থাকিব, আপোনাৰ মংগলটো বলৱান হ'ব আৰু মংগলে আপোনাৰ দেহৰ ৰক্তক বুজায়। গতিকে আপুনি নিজকে উৎসাহিত ফিল কৰিব আৰু তাৰ পাছত আপোনালোকে খোৱাটো যদি ভাল ধৰণে ৰাখে তেতিয়াহ'লে পেটৰ বিষ বা অন্য ধৰণৰ যিখিনি হেল্থ ইছ্যুজ আহিব পাৰে তাৰ পৰা বাচি থাকিব। যি প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে সুখবৰ আছে। মেষ ৰাশিৰ জাতক জাতিকা যিসকলে প্ৰেমত আছে তেওঁলোকৰ বহুতৰ বিবাহৰ যুগ দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ লাইফত ৰোমাঞ্চ ভৰপূৰ থাকিব। আৰু যিহেতু বৃহস্পতি মিথুন ৰাশিত ট্ৰেনজিট কৰিছে, 15 মে'ৰ পাছত জুপিটাৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মিথুন ৰাশিত ট্ৰেনজিট কৰিছে। গতিকে কি হ'ব, আপোনালোকৰ বৃহস্পতি যিহেতু থাৰ্ড হাউচ বুজায়, থাৰ্ড হাউচৰ পৰা আপোনাৰ 7th হাউচ যিটো আপোনাৰ স্পাউচৰ হাউচ বা আপোনাৰ বিজনেছৰ পাৰ্টনাৰৰ হাউচ, সেই হাউচত চকু দিব আৰু 11th হাউচ যিটো আপোনাৰ লাকৰ হাউচ সেইটোত চকু দিব। গতিকে আপোনালোকে কি কৰিব, বিজনেছৰ ক্ষেত্ৰত হওক বা কিবা ভাল ডিচিজন লোৱাৰ ক্ষেত্ৰত সদায় জ্যেষ্ঠজনৰ কথা শুনিব। ঘৰৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ যিটো ডিচিজন দিব বা তেওঁলোকে যিটো বিচাৰ দিব সেই কথা আপোনাৰ ইম্পেক্টফুল হয়তো এই প্ৰেজেণ্ট চিটুৱেশ্যনত নালাগিব পাৰে, কিন্তু তাৰ ইম্পেক্ট যদি আপুনি চকু মুদি আপুনি সেইটো মানি লয় তেতিয়াহ'লে তাৰ সেই ফলটো আপুনি পিছত কিন্তু অনুভৱ কৰিব যে ঠিকেই কৈছিলে, মোক তেওঁলোকে ভালেই ডিচিজন দিছিলে, আজি মই তাৰ কাৰণে বহুত ভাল এটা ফাইনেন্সিয়েল ৰিটাৰ্ণছ আমি পাব পাৰোঁ। গতিকে কি হৈছে, বৃহস্পতি যিহেতু আহিছে আপোনালোকৰ মিথুন ৰাশিত, গতিকে আপোনালোকৰ বহুতৰ যিটো লাভ লাইফ আছে সেইটো আপোনাৰ মানে বিয়াৰ যুগত পৰিণত হ'ব। বহুত প্ৰেমিক প্ৰেমিকাই বিবাহত আবদ্ধ হ'ব আৰু যিসকলৰ ফেমিলি লাইফ আছে, যিসকলে এজ ইট ইজ এটা ভাল ফেমিলি লাইফত সোমাই আছে, তেওঁলোকৰ বহুত বঢ়িয়া যাব। তেওঁলোকৰ জীৱনটো 2025 চনটো মানে মেৰিজ লাইফ সুখৰে আছে। ল'ৰা ছোৱালীৰ ফালৰ পৰা, স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ সুখেই হ'ব। কেৱল নিজৰ মুখখনত কণ্ট্ৰল ৰাখক, খাওঁতে সাৱধান হওক, নহ'লে গেছৰ সমস্যা আৰু পেটৰ বিষৰ সমস্যাত আপোনালোকে 2025 চনটোত ভুগিবলগীয়া হ'ব পাৰে। যিহেতু শনিয়ে আপোনাৰ লাইফত মাৰ্চত সোমালে, শনিৰ 4.5 চলিব, মানে 7.5 years আপোনাৰ জীৱনৰ লৈ লৈছে। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ লাইফত এটাতো কষ্ট কৰিব লাগিব, কোনো শ্বৰ্টকাট নাই, আপোনালোকৰ হাৰ্ডৱৰ্কছ কৰিবই লাগিব আৰু তাৰ উপৰিঞ্চি আপোনালোকে নিজৰ ডিচিজন লওঁতে ধৈৰ্য ধৰিব লাগিব, ভাবি চিন্তি কৰিব লাগিব। বাকী পইচা পাতি, শনিটো আপোনাৰ মানে যিটো আপোনাৰ ৰিয়েল এষ্টেটছ বা সম্পত্তিৰ দেৱতা হয় বা শনি সম্পত্তিৰ যিটো গ্ৰহ হয়, গতিকে তেওঁৰ আশীৰ্বাদ আপোনালোকৰ লাইফত থাকিবই। এই বছৰটোৰ শেষৰ ফালে আপোনালোকে যথেষ্ট সম্পত্তি কৰি ল'ব পাৰে, পইচা পাতি ঘটি ল'ব পাৰে, সেইটোত নিশ্চিন্ত থাকক। নিজৰ হেল্থ ভালে ৰাখক, কামত ফ'কাছ কৰক। বাকী আপোনালোকৰ যিখিনি ৰিমেডিজ কৰিবলগীয়া আছে, যিহেতু আপোনাৰ এইবছৰ জুপিটাৰ আছে আৰু শনি সোমাইছে আৰু মংগল, এই 3টা গ্ৰহৰ 3টা প্লেনেটৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বহুত মানে বেছি পৰিব। গতিকে যিখিনি ৰিমেডিজ কৰিব লাগে সেইখিনি মই আপোনালোকৰ আগত স্ক্ৰীণত দাঙি ধৰিছোঁ আৰু মই আপোনালোকক বুজাই আছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰিমেডিখিনি কৈছোঁ, মন পাতি শুনক আৰু লগতে পাৰিলে লিখি লওক কাগজ কলম লৈ। প্ৰথমতে হৈছে যে আপোনালোকে সোমবাৰে শিৱ মন্দিৰ যাওক, শিৱৰ মন্দিৰত শিৱলিংগত সোমবাৰে গাখীৰ দিয়ক বা পানী দিয়ক, যি মানে হওক, আপুনি শিৱ মন্দিৰ প্ৰথমতে ভিজিট কৰক। ই আপোনাৰ মনটো সুস্থিৰ ৰাখিব, কাম ৰাখিব আৰু আপোনাৰ ৱৰ্ক প্লেচত কোনো ধৰণৰ কনফ্লিক্টছত নপৰিব, মানে কাৰো লগত কাজিয়া বা বিবাদত নপৰিব। সুস্থিৰ থাকক, কম্প'জ থাকক আৰু বিচাৰ বিবেচনা কৰি সকলো দায়িত্ব পালন কৰিব। আৰু আপোনাৰ মংগলবাৰে হনুমান মন্দিৰ যাওক, হনুমান চালিচা পাঠ কৰক আৰু হনুমানৰ মানে কি কয়, সুফল লাভ কৰিবলৈ আপুনি মংগলবাৰে হনুমান মন্দিৰ যাওক, হনুমান চালিচা পাঠ কৰক,
ওম অংগাৰকায় নমঃ, এইটো মংগল দেৱতাৰ মন্ত্ৰ হয়, মংগল গ্ৰহৰ মন্ত্ৰ হয়। ওম অংগাৰকায় নমঃ, এই মন্ত্ৰটি আপুনি 108 বাৰ জাপ কৰক আৰু হনুমান চালিচা পাঠ কৰক, হনুমান মন্দিৰত সেন্দুৰ দান কৰক। আপোনাৰ টিউজডে, আপোনাৰ মংগল গ্ৰহ বনোৱান হ'ল। আৰু শনিৰ 4.5 পৰা বাচিবলৈ আপুনি 3মুখী বা 7মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক আৰু কাল ভৈৰৱৰ মন্ত্ৰ জাপ কৰক। কাল ভৈৰৱ হৈছে শিৱৰে আন এটা ৰূপ। তেখেতক আৰাধনা কৰাৰ লগে লগে আপোনাৰ শনিৰ যিখিনি বেয়া প্ৰভাৱ সেইখিনি আপোনাৰ দূৰ হৈ যাব। আৰু এনেধৰণে মোৰ ভিউৱাৰ্ছসকল, আপোনালোকৰ যদি কিবা মনত সপোন আছে যিটো আপুনি 2025 চনত পূৰা কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টি চোৱাৰ পাছত আপুনি গধূলি বেলিকা পূজা কৰি ভগৱানক ধ্যান কৰি সুস্থিৰ হৈ সেই সপোনটো আপুনি এখন ধুনীয়া বগা কাগজত লিখি ভগৱানৰ যিটো থাপনাত আপুনি এৰি দিয়ক। তেখেতৰ ওপৰত আস্থা ৰাখক আৰু মই কোৱা যিখিনি প্ৰতিকাৰ, সেই প্ৰতিকাৰখিনি পালন কৰক। 100% মানে আপোনাৰ সপোন পূৰা হ'ব, আপোনাৰ জীৱনটো ভাল হওক, এই কামনাৰে আজি মই মেষ ৰাশিৰ যি আগন্তুক 2025 চনৰ যিখিনি ভৱিষ্যতবাণী সেইখিনি সম্পূৰ্ণ কৰিছোঁ। আপোনালোকৰ কেনে লাগিল বা ইয়াতে আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে নেকি, সেইটো আপোনালোকে মোক কাইণ্ডলি জনাব। আহিছোঁ নেক্সট মই বৃষ ৰাশিৰ ওপৰত জনাম।